এই অনুষ্ঠানটো 3 দিন জুৰি হ'ব আৰু ছিংগাপুৰত ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান যেটো প্ৰেজেন্টেশন কৰিছে ভাৰত চৰকাৰৰ হাই কমিশনে বস্তুটো প্ৰেজেন্ট কৰিছে আৰু আমাৰ 10 MMS আমি যেটো নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত কৰোঁ আমাৰ নেতৃত্বতে অনুষ্ঠানটো হৈছে আমাৰ চিফ মিনিষ্টাৰ সকল যাব আমাৰ লিডাৰ সকল যাব তাতে বিজনেছ মিট পাতিছোঁ ইনভেষ্টৰ মিট হোৱা হৈছে তাৰ লগতে দুদিন এক্সিবিশন হ'ব 20 আৰু 21 ছেপ্টেম্বৰ তাতে চাহৰ চেম্পলিং হ'ব তাতে খাদ্যৰ এটা ডাঙৰ প্ৰদৰ্শন হ'ব 150 জনীয়া এটা কালচাৰেল ট্ৰুপ যাব বিহু সত্ৰীয়া আমাৰ বিভিন্ন নৃত্য প্ৰদৰ্শন হ'ব জুবিন গাৰ্গ যাব আমাৰ এটা বৃহৎ এটা ফেশ্বন শ্ব' হ'ব 8 গৰাকী ডিজাইনাৰে আৰু এটা চাবলৈ মতা হৈছে বিভিন্ন ৰাষ্ট্ৰদূতসকল আৰু তাৰ লগতে ছিংগাপুৰত থকা CEO সকলৰ মতা হৈছে আমাৰ মল কিছুমান আছে যাতে কিছুমান মুস্তাফা নামৰ এটা আছে লিটল ইণ্ডিয়া তেওঁলোকৰ মতা হৈছে মল অনাৰভৰ লগত আমাৰ কাপোৰ কেনেকৈ বিকিব পাৰি আমাৰ খাদ্য সামগ্ৰী কেনেকৈ বিকিব পাৰি তাৰ কাৰণে কিছুমান B2B মিট হ'ব টুৰিজিমৰ ওপৰত হ'ব ট্ৰেডৰ ওপৰত হ'ব আৰু আমাৰ লগত আমি কিছুমান উদ্যমী লৈ গৈছোঁ মৃগাংক হাজৰিকা নৰ্থ ইষ্ট আমাৰ যিটো ৰেষ্টুৰেণ্ট হোটেল এছ'চিয়েশ্যনৰ ফালৰ পৰা যাব আমাৰ ডেভিড গগৈ তেখেতে জিৰান ব্ৰিক্স ষ্টাৰ্টআপ এণ্টাৰ তেওঁ যাব ঋষি ৰাজৰ তেওঁলোকৰ চাফৰ এজি যাব আমাৰ উলাহাটী যাব অসমৰ বহুকেইজন উদ্যমী যাব উত্তৰ পূৰ্বৰ কেইবাজনো উদ্যমী যাব আমাৰ অগৰৰ প্ৰদৰ্শন কৰাব জেহেৰুলহঁত যাব আমাৰ অগৰৰ তাত বিৰাট এটা আমি পাৰফিউমৰ ডিমাণ্ড দেখা গৈছে চ' 3 দিনীয়া অনুষ্ঠানটোত মূলত আমাৰ উদ্দেশ্য হৈছে কৃষিজাত সামগ্ৰী বা টুৰিজিম আৰু আটাইকে হস্তশিল্প 10 গৰাকী ডিজাইনাৰ যাব আমাৰ এৱাৰ্ড উইনিং আমাৰ হস্তশিল্প তাতে প্ৰদৰ্শন হ'ব চ' আমাৰ মূলত উদ্যমী মূলত প্ৰদৰ্শন হ'ব কালচাৰ এটা বৃহৎ প্ৰদৰ্শন হ'ব আৰু এই অনুষ্ঠানটো 3 দিন জুৰি হ'ব আৰু ছিংগাপুৰত ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান যেটো প্ৰেজেন্টেশন কৰিছে ভাৰত চৰকাৰৰ হাই কমিশনে বস্তুটো প্ৰেজেন্ট কৰিছে